কাৰণে একো নাই নেকি ইউ এটা ভেজাল যে ল'ৰাবিলাকৰ কাৰণেও কিবা এটা লাগে এইবাৰ আমি কি কৰিছো যিমান ল'ৰাই বিএ বিএসসি পাস কৰিব এক বছৰটো চাকৰি নাপায় পৰীক্ষা দি থাকিব লাগে বিএ বিএসসি পাস কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত বা পিজি পাস কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত মাহত এক বছৰলৈ আমি ২৫০০ টকাকৈ জমা দিম যাতে ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত এক বছৰলৈ নালাগে এক বছৰ ল'ৰাজনৰ দায়িত্ব মামাই ল'ব ঠিক আছে এক বছৰ মামাৰ ওপৰত থাকিব ভগৱানে কৰিলে চৰকাৰী চাকৰি ওলাই আছে আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো সেইটো হ'ল যে যিবিলাক ল'ৰাই ব্যৱসায় কৰিব খোজে কিবা উদ্যোগ স্থাপন কৰিব খোজে তেওঁলোককো আমি ২ লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো জোনাই সমষ্টিত ইতিমধ্যে ৩০০ ল'ৰা ছোৱালীয়ে ২ লাখ টকাকৈ পাইছে অক্টোবৰ মাহত আৰু ৭০০ ল'ৰা ছোৱালীক আমি ২ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে ৪ লাখ ল'ৰা ছোৱালীক আমি ২ লাখ টকাকৈ দি থাকিম বেংকৰ কথা নাই যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে